মোৰ সৰুৰে পৰা মিনি লাইব্ৰেৰী এটা বনোৱা খুব ইচ্ছা আছিল ঘৰতে গতিকে এয়া সৰু এটা প্ৰয়াস ওপৰত কিছুমান লিটাৰেচাৰৰ কিতাপ আছে আৰু তলৰ খাপত কিছুমান এন্ট্ৰেন্সৰ কিতাপ আছে আৰু বহুখিনিমান নোটছ আছে আৰু অকণমান ডেকোৰেশ্যন কৰিবলৈ ট্ৰাই কৰিছোঁ অকণমানি চৰাইজনী আছে কাষতে ভাইটি ভণ্টি আৰু মোৰ আমাৰ তিনিটাৰে একদম সৰু কালৰ ফটো আছে কোনটো কোন হয় আপোনালোকে জনাবচোন খাবলৈ ওলাই গ'লো চাওমিন বহুত বেছি খাবলৈ মন গ'ল অকলে ওলাই গ'লো না ভণ্টি আছে না ভাইটি আছে সেইকাৰণে অকলে ওলাই গ'লো খাবলৈ সেইদিনা পিছত ৰেষ্টুৰেণ্টখনত একদম মানুহ খালী পিছে আহিছিলে মানুহ কিন্তু তাহাঁতি চব ঢেৰ মানুহ এনেকৈ গ্ৰুপকৈ আহিছে মই অকলেহে তেনেকৈ গৈছিলোঁ ভাইটিয়ে ফোন কৰিলে তাৰ হেনো এফালে কেছ এটা কৰিবলৈ আছে মোক লগ ধৰিলে সেইকাৰণে মই ৰেষ্টুৰেণ্টত আছিলোঁ সি মোক পিক কৰি পিনে তেনেকৈ আমি গ'লোঁ সি এফালে কামত লাগি আছে আৰু মই ভিডিঅ' কৰি আছোঁ মিৰ্জাপুৰ পিছে বহুত পুৰণি হ'ল কিন্তু মই এতিয়াহে চাইছোঁ ভাইটিয়ে আজি বনাইছে খাচী মাংস মাইকী মানুহে ভাত বনালে বহুত ভাল হয় বুলি কয় কিন্তু মোৰ বিশ্বাস হয় যে মতা মানুহে তাতকৈ বেছি ভাল